নমস্কাৰ, মোৰ ভাগ্যত পৰিছে চিঠি। প্ৰাচীন কাল নহয়, আজিৰ পৰা প্ৰায় 10-20 বছৰ আগলৈকে চিঠি এটা এনে প্ৰয়োগ আছিল য'ত যিটো আজি মোবাইল ফোনে সেই স্থান অধিকাৰ কৰি লয়। বন্ধুৱে নিজৰ বান্ধৱীলৈ, প্ৰেমিকে নিজৰ প্ৰেমিকালৈ চিঠিৰ জৰিয়তে নিজৰ মৰম চেনেহ আদান প্ৰদান কৰিছিল। দূৰত থকা পুত্ৰলৈ মায়ে চিঠিৰ জৰিয়তে মৰম আদান প্ৰদান কৰিছিল। যেতিয়া যুদ্ধক্ষেত্ৰত সৈনিকজন দূৰত গৈ থাকে, মাকে নিজৰ সন্তানলৈ চিঠি লিখিছিল, এখন হিন্দী চিঠি। তাৰ মই কি কৰিছো, মায়ে খত লিখা হে বড়ি सी छाओ से, पुत्र मेरे ना घबराना, एक इंच पीछे मत हटना, साहे इंच सकत जाना, साहे इंच सकत जाना। এইবিলাক হৈছে চিঠিৰ ডাঙৰ এটা এইবিলাক উদাহৰণ। এতিয়া আজিকালি চিঠিৰ স্থান ল'লে মোবাইল ফোনে। তাতকৈ ডাঙৰ কথা, মোবাইল ফোনে চিঠিৰ স্থান লৈছে ন, ক'ব লগা নাই। কিন্তু যি ভাষাৰ প্ৰয়োগ, আমি ভাষাৰ প্ৰয়োগ কৰোঁ। তুমি কি কৰি আছা? আজিকালি সংক্ষিপ্ত ইংলিছতে অসমীয়া ব্যৱহাৰ কৰি লিখি দিওঁ ধুনীয়াকৈ, ভাত খালা, ইংৰাজীৰ অসমীয়া প্ৰয়োগত। গতিকে চিঠিৰ মৰ্ম বৰ্তমান সময়ত নোহোৱা হৈ গৈছে। সেইবাবে বিভিন্নজন লিখকে চিঠিক লৈ কবিতা লিখিছিল, মমতাৰ চিঠি বা বিভিন্ন ধৰণে এনেকুৱা লিখকে চিঠিক লৈ বিভিন্ন গল্প লিখিছিল। যি চিঠিয়ে নিজৰ বেদনা, নিজৰ যি মৰ্ম, নিজৰ প্ৰেয়সীলৈ পঠাইছিল। মই অলপ আগতে ইয়াতে এই ঘৰতে বহি চিঠি লিখা প্ৰতিযোগিতা লিখিছিলো। তাত মই নিজৰ বন্ধুলৈ লিখিছিলো। তাত কৈছিল তুমি জানি লিখা এটা চিঠি লিখা, কিন্তু মই মোৰ নিজৰ বন্ধু অজয় লৈ এখন চিঠি লিখিছিলো। সেই চিঠিখনত মই এনেকুৱাকৈ লিখিছিলো, হাস্য ব্যংগাত্মক কিছু ৰচনা মই লিখিছিলো যে বন্ধু অজয়, মই পৰহিদিনা ডিফুলৈ ফুৰিবলৈ গৈছিলো, তোমাক ক'বলৈ পাহৰিলোৱে। তাত যাওঁতে কিমান এটা হাঁহি উঠা কথা হ'ল শুনা। যাওঁতে মই তুমিতো জনাই, মই গাড়ীত গ'লে মোৰ অলপ এটা বেয়া স্বভাৱ এটা আছে, বহি কৰা। সেইদিনা গৈ আছো গাড়ীখনত উঠাৰ পিছত গাড়ী চকা ঘূৰাৰ লগে লগে মোৰ মূৰটো ঘূৰিবলৈ ধৰিলে। তাৰপিছত মানুহজনৰ গাতে কৰি দিলো আৰু কাম খেলা। তাৰপিছত আৰু মোক আৰু গাড়ীৰ পৰা যে নমাই নিদিলে, সেইটো মোৰ কাৰণে বৰ ভাগ্যৰ কথা আছিল। এনেকুৱাকৈ মই হাস্য ব্যংগাত্মকভাৱে চিঠিখন লিখিলো। গতিকে আজিৰ সময়ত মই বাৰুকৈ চিঠিৰ যি প্ৰাসংগিকতা হেৰাই গৈছে, সেইটো মই নিশ্চয়কৈ অনুভৱ কৰিছো, কৰি বৰ দুখ লাগিছে। আৰু যদি আমি যুৱ প্ৰজন্মই আজি চিঠিৰ যি আগৰ চিঠিৰ যি প্ৰাসংগিকতা আছিল, সেইটো আমি ঘূৰাই আনিব পাৰো বা নিজে পৰা আৰম্ভ কৰিব লাগে। আজি চিঠিৰ প্ৰাসংগিকতা ঘূৰাই আনিবলৈ এইখিনি কৈয়ে সকলোকে মই এটাই অনুৰোধ জনালো যে পুনৰাই সেই চিঠিৰ যি প্ৰাসংগিকতা সেয়া ঘূৰাই আনক সকলোৱে। এইখিনি কৈ মোৰ বক্তব্য সামৰণি মাৰিলো। ধন্যবাদ।